বিভাজ্যতা 8ৰে কেতিয়া বিভাজ্য যাব কোনো এটা সংখ্যা বা আমি সৰু সংখ্যাবোৰ লগতে আমি হৰণ জানে নাযায় ক'ব পাৰিম কিন্তু ডাঙৰ সংখ্যাবোৰ উলিয়াবৰ বাবে কিছুমান পদ্ধতি আছে যিবোৰ পদ্ধতি আমি অৱলম্বন কৰিব পাৰো সহজতে আমি হৰণ জানে নাযায় উলিয়াব পাৰো এতিয়া আমি 8ৰে বিভাজ্যতাৰ নিয়মটো পঢ়িম 8ৰে বিভাজ্যতা হ'বলৈ এটা সহজ পদ্ধতি আছে যদি একক দশক আৰু শতক ঘৰৰ অংককেইটা আমাৰ শূন্য হয় তেতিয়াহলে সেই সংখ্যাটো আমাৰ 8ৰে বিভাজ্য হয় মই দেখুৱাই দিছো চাবা 7000 সংখ্যাটো এতিয়া মই 8ৰে হৰণ কৰি চাম চাবা এটো হৰণটো চোৱা আমাৰ 8ৰে হৰণ গৈছে এতিয়া এনেদৰে সংখ্যাবোৰ যদি একক দশক আৰু শতক ঘৰৰ সংখ্যাকেইটা শূন্য হয় তেতিয়াহলে তেনেকুৱাবোৰ সংখ্যা আমাৰ 8ৰে হৰণ যাব মানে যদি আমাৰ তিনটা শূন্য থাকে পিছফাললে তেতিয়াহলে আমাৰ সেই সংখ্যাটো আমাৰ 8ৰে হৰণ যাব আৰু এটা নিয়ম হৈছে যদি আমাৰ একক দশক শতক এই তিনটা স্থানৰ সংখ্যাটো মানে অংককেইটাৰে গঠিত যিটো সংখ্যা পাম আমি সেই সংখ্যাটো যদি আমাৰ 8ৰে হৰণ যায় তেতিয়াহলে সেই সংখ্যাটো আমাৰ 8ৰে হৰণ যাব সো ইয়াত মই দেখুৱাই দিছো ইয়াত 4 4 3 344 এই সংখ্যাটো চোৱা একক দশক আৰু শতকৰ অংককেইটাৰে গঠিত সংখ্যাটো হৈছে 344 আৰু 344 টোক 8ৰে হৰণ গৈছে গতিকে এনে ধৰণৰ সংখ্যাবোৰ আমাৰ 8ৰে হৰণ যাব যদি এককৰ স্থানত একক দশক আৰু শতকৰ স্থানত আমাৰ শতকৰ স্থানত গঠিত সংখ্যাটো আমাৰ 8ৰে হৰণ গলে সেই সংখ্যাটো আমাৰ 8ৰে হৰণ যাব এইবোৰ ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য সৰু সংখ্যাটো আমি মুখতে উলিয়াব পাৰো বা কৰি উলিয়াব পাৰো কিন্তু আমাৰ ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত এই দুটা নিয়ম প্ৰযোজ্য আৰু এটা 2 আৰু 4ৰে যিটো সংখ্যা হৰণ যাব সেই সংখ্যাটো আমাৰ 8ৰে হৰণ যাব এইটো অৰ্থাৎ 8টো আমাৰ 2ৰে হৰণ যায় আৰু 4ৰে যায় 2 আৰু 4 উভয়ৰে যদি এটা সংখ্যা হৰণ যায় তেতিয়াহলে সেই সংখ্যাটো আমাৰ 8ৰে হৰণ যায় এইটো সৰু আমাৰ 24 32 এনেকুৱা সংখ্যাৰ ক্ষেত্ৰত আমি কৰি সহজতে উলিয়াব পাৰো এতিয়া এই তিনিটা নিয়ম মই কৈ দিলো চোৱা নিয়মকেইটা মই লিখিছো তোমালোকে চোৱা এটা সংখ্যাই একক দশক শতকৰ ঘৰৰ তিনিটা শূন্য হলে শতকৰ ঘৰৰ অৰ্থাৎ এটা সংখ্যা একক দশক আৰু শতকৰ আঠেৰে বিভাজ্য হ'ব তোমালোকৰ অলপ দেখা পোৱাত প্ৰবলেম হৈছে নেকি চাবা মই তো ভালদৰে দেখুৱাবলৈ যত্ন কৰিছো এটা সংখ্যা একক দশক শতক ঘৰৰ অংক তিনিটা এটা সংখ্যাৰ একক দশক শতকৰ ঘৰৰ অংক তিনিটা শূন্য হলে আঠেৰে বিভাজ্য হ'ব যেনে দিয়া আছে একক দশক আৰু শতকৰ অংককেইটাৰে গঠিত সংখ্যাটো আঠেৰে বিভাজ্য হ'ব যেতিয়া আমাৰ একক দশক শতকৰ অংককেইটাৰে গঠিত সংখ্যাটো আঠেৰে হৰণ যাব তেতিয়া সেই সংখ্যাটো আমাৰ আঠেৰে হৰণ যাব 2 আৰু 4 উভয়ৰে বিভাজ্য সংখ্যাবোৰো আঠেৰে হৰণ যাব 11 বিভাজ্য নিয়ম এতিয়া 11 বিভাজ্য নিয়মটো মই প্ৰথমতে তোমালোকক বুজাই দিওঁ কোনো এটা সংখ্যা এতিয়া মই ইয়াত সংখ্যা এটা ধৰি লৈছো 9 এই সংখ্যাটোৰ আমি প্ৰথমতে যুগ্ম স্থানৰ অংক আৰু অযুগ্ম স্থানৰ অংক উলিয়াই ল'ব লাগিব ইয়াত 9 হৈছে আমাৰ অযুগ্ম স্থানৰ অংক 2 হৈছে যুগ্ম আৰু 5 হৈছে অযুগ্ম আৰু 1 হৈছে যুগ্ম এতিয়া আৰু আমি যুগ্ম আৰু অযুগ্ম উলিয়াই লম চোৱা ইয়াত যুগ্ম স্থানৰ অংকটো হৈছে 2 আৰু 1 আৰু অযুগ্ম ইয়াত আমাৰ যুগ্ম স্থানৰ অংক হৈছে 2 1 আৰু অযুগ্ম স্থানৰ অংক হৈছে 9 আৰু 5 এটো আমি এতিয়া উলিয়ালো তাৰ পিছত আমি আহিম চোৱা অযুগ্ম স্থানৰ অংকবোৰৰ যোগফল আৰু যুগ্ম স্থানৰ অংকবোৰৰ যোগফল অৰ্থাৎ আমি অযুগ্ম স্থানৰ অংকবোৰৰ যোগফলটো আমি ডাঙৰ পাইছো
আৰু যুগ্ম স্থানৰ অংকবোৰৰ যোগফলটো সৰু পাইছো গতিকে আমি ডাঙৰটো পৰা সৰুটো বিয়োগ কৰি দিলো আৰু বিয়োগ কৰি দিয়াত আমি পালো 11 যদি 11 বা 0 ওলায় তেতিয়া হলে সেই সংখ্যাটো আমি 11 হৰণ যায় বুলি ধৰি ল'ব পাৰো আৰু এটা চোৱা আৰু এটা মই কৰি দিছো চোৱা মই ইয়াত সংখ্যাকেইটা দেখুৱাই কৰি দিছো অযুগ্ম স্থানৰ অংকবোৰ যুগ্ম স্থানৰ অংকবোৰ তাৰ পিছত আমি যোগফলবোৰ উলিয়ালো 0 ওলাইছে দেখিছানে 0 উলিয়ালেও সেই সংখ্যাটো আমাৰ 11 বিভাজ্য হ'ব এতিয়া নিয়মটো চোৱা যদি কোনো এটা সংখ্যাৰ অযুগ্ম স্থানৰ অংকবোৰৰ যোগফল আৰু যুগ্ম স্থানৰ অংকবোৰৰ যোগফলৰ পাৰ্থক্য 0 হলে বা 11 বিভাজ্য হলে সংখ্যাটো 11 বিভাজ্য হ'ব তাৰ পিছত আমি আৰু এটা চাম 13 বিভাজ্য 13 বিভাজ্যটো চোৱা নিয়মটো চালেই তোমালোকে বুজি পাবা 11টোৰ সৈতে একে পায় একে খালি অকণ বেলেগ ডাঙৰ সংখ্যা এটাক সোঁফালৰ পৰা তিনিটাকৈ অকল অংক লৈ থুপ বনাই অযুগ্ম স্থানৰ থুপবোৰৰ যোগফল আৰু যুগ্ম স্থানৰ থুপৰ যোগফলৰ পাৰ্থক্য 13 বিভাজ্য হলে সংখ্যাটো 13 বিভাজ্য হ'ব ইয়াত চোৱা কি কৰিছো আমি এটো ডাঙৰ সংখ্যা হয় 1 2 3 তিনটা অংক লৈছো আৰু এটা থুপ বনাইছো আৰু এফালে তিনটা নাই দুটা আছে গতিকে আমি দুটা লগা এটা থুপ বনাইছো কিন্তু তিনটাকে বনাই যাব লাগে ইয়াৰ পিছফালে যদি আৰু কিবা সংখ্যা থাকিল হয় তেতিয়া হলে আমি সেই সংখ্যাকেইটা তেতিয়া কেনেকৈ কৰিলো হেতেন এটো দেখুৱাই দিছো মই চোৱা 3 8 3 3 3 4 7 8 9 তেনেকৈ থাকিলে আমি এই প্ৰথম তিনটা লৈ এটা থুপ এটো এটা থুপ আৰু প্ৰথমটো শেষ এটো 2 নম্বৰ থুপ আৰু 3 নম্বৰ থুপ দেখিছানে এটো এটা আমাৰ থুপ এটো এটা আমাৰ থুপ আৰু এটো এটা থুপ এই থুপকেইটা লৈ আমি তাৰ পিছত বাছিব লাগিব যুগ্ম আৰু অযুগ্ম ইয়াতে মই দেখুৱাই দিছো চোৱা এটো হল যুগ্ম এটো অযুগ্ম এটো যুগ্ম আৰু এটো অযুগ্ম এটো আমাৰ অযুগ্ম সংখ্যাৰ থুপ এটো যুগ্ম সংখ্যাৰ থুপ আৰু এটো অযুগ্ম সংখ্যাৰ থুপ এতিয়া তাৰ পিছত আমি এই দুটা যোগ কৰিব লাগিব অযুগ্ম দুটা 3 8 3 7 8 9 এটো যোগ কৰিব লাগিব কিমান পালো আমি এটোত আমি পালো 1172 যুগ্ম সংখ্যাৰ থুপ কেটা আছে এটাহে আছে গতিকে আমি এটো আমি ইয়াৰ পৰা বিয়োগ কৰি দিম চোৱা এটো বিয়োগ কৰি দিলো পালো আমি কিমান 800 এতিয়া আমি 838 পালো হয় এতিয়া 838 টো আমি কি কৰিম 8 ৰে হৰণ কৰি চাম এটোত চোৱা আমাৰ বাকি ৰৈছে গতিকে এই সংখ্যাটো আমাৰ 8 ৰে হৰণ নাযায় গতিকে এই গোটেই সংখ্যাটো আমাৰ 8 ৰে হৰণ নাযায় তেনেকুৱা ডাঙৰ সংখ্যা আমাৰ 8 ৰে হৰণ যাবও পাৰে কিন্তু এটো চোৱা মইটো 8 ৰে হৰণ যোৱা সংখ্যা কৰি দেখুৱাইছো বুজি পাইছা চাগে হেতু হইতে সেম আমি দুটা ভাগ কৰি ললো যুগ্ম স্থানৰ যোগফল অযুগ্ম স্থানৰ যোগফল উলিয়ালো তাৰ পিছত আমি ডাঙৰটো পা সৰুটো বিয়োগ কৰি দিলো হেতু অলপ বেছি ডাঙৰ সংখ্যা আছিল সেই সংখ্যাটো 13 আমাৰ হৰণ নগল আৰু এই সংখ্যাটো আমাৰ 13 হৰণ গৈছে গতিকে এই সংখ্যাটো আমাৰ 13 বিভাজ্য হয় এনেদৰে আমি কিছুমান পদ্ধতি অৱলম্বন কৰি সহজতে আমি 8 11 আৰু 13 আমি হৰণ যায় নে নাযায় সংখ্যাবোৰ উলিয়াব পাৰো